ঠিক আছে আৰু বহুত ডাঙৰ বেলুন এডাল এতিয়া ফাৰ্ষ্ট টাইম ইন ফেলকন ফেষ্টিভেল কি হয় গম নাপাওঁ উৰ্দু জগন্নাথ হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু বহুত দিনৰ মূৰত আজি ব্লগলৈ উভতি আহিলোঁ আজি গৈ আছোঁ উমৰাংচু ফেষ্টিভেল চাবৰ কাৰণে তো এইফালে ৰিচুৱে দেখিছে ৰিচু বহুত ডাঙৰ হৈ গ'ল তো সেইটো কাৰণে তাকো অলপমান টাইম দিব লাগে তো যিখিনি সময় ঘৰত থাকোঁ তো তাৰ লগতে থাকোঁ বিশেষকৈ চ' সেইকাৰণে ব্লগ বনোৱাই নহয় আৰু প্ৰায় অফিচৰ কামতে গোটেইকেইদিন স্পেণ্ড কৰি থাকোঁ তো এটাই দিন পাওঁ দেওবাৰ দিনটো বাট সেই দেওবাৰ দিনটো নোলায় তো আজি ভাবিলোঁ এতিয়া উমৰাংচু গৈ আছোঁ আজি আছে বলীউড এক্ট্ৰেছ আহি আছে জেকলিন আৰু লগতে আহিছে সঞ্চিত পৰাকৰ তো ধুনীয়া এটা কনচাৰ্ট হ'ব তো তালৈ গৈ আছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তুমি যাবা নেকি বেটা উমৰাংচু যাবা উমৰাংচু আৰু গোটেই মুখত দেখিছে আঁকি লৈছে গোটেই পেইনৰে আছা মই জুম কৰি দিছোঁ তো আহিয়ে এই খানা বনি আছে এইফালে গোটেইখিনি আছে গোটেইখিনি মই দেখুওৱা নহ'লে এতিয়া জাষ্ট আহি পেলাই পাই গ'লোঁ এইফালে আহি গ'ল পৰম্পৰা গ্ৰুপটো আহি পাই গ'ল কেনেকুৱা লাগিছে বগাই ফুল্লি এনজয় কৰিম চাই থাকিব আৰু যোৱাকালি ৰাতি প্ৰগ্ৰেম চাই অহাৰ পিছত ব্লগ কৰাই নহ'লে তো আমাৰ কেম্প ছাইটটো আছিলে এইটো তো ইয়াতে এবাৰ আমাৰ কেম্প পাতিও আৰু চবতকৈ আমাৰ পুৰণা গছডাল হৈ গ'ল এইডাল তো এইডাল গছৰ তলতে আমি প্ৰতি বছৰে 4 নম্বৰ বাৰ এবাৰ তো আমাৰ কেম্পছটো হৈ গ'ল এইটো আমি নিজে লৈ আহিছোঁ আৰু এইটো এটা আৰু বাকী গোটেইখিনি এতিয়া আমি ৰেডি হৈছোঁ এইফালে এয়া ধৰ্মেন্দ্ৰ এই মৃণাল ঠিকে আছে না তুমি তো এতিয়া গৈ আছোঁ গা ধুবলৈ তাৰপিছত আজি গোটেই দিনটো দেখাম আৰু এইফালে আমাৰ ছিংগাৰ শুই আছে এতিয়াও তো এতিয়া যাম প্ৰথম গা ধুম তাৰপিছত বজাৰ কৰিম আৰু এটা কথা আপোনালোকে যদি ফেলকন ফেষ্টিভেলত অহা নাই যদি ভাবি আছে ফেলকন আহিম বুলি এটা ইয়াৰ ডাঙৰ মহত্বতা কৈ দিওঁ এইবোৰ এৰিয়া দেখিছে এনেকৈ পূৰা গ্ৰীনেৰী এনেকৈ গ্ৰীণকৈ বান্ধি দিছে ইয়াত তেওঁলোকে টেণ্ডাৰ মাৰে তো টেণ্ডাৰ মাৰি এৰিয়াটো লয় আৰু যদি আপোনালোকে নিজে এনেকৈ কেম্প ছাইডত কেম্প লৈ পেলাই আহে তেনেহ'লে পাৰ ডে এজনৰ আপুনি 250 টকাকৈ দিব লাগিব আৰু যদি ইয়াৰ পৰা ডাইৰেক্ট লয় 1500 এনেকৈ লয় আৰু টয়লেট চব ফ্ৰী পাব ইয়াত আৰু এবাৰ চবতকৈ ভাল কথা হৈ গ'ল যিমানখিনি লেক দেখি আছে দ এৰিয়াটো চব পূৰা পানী আছে আৰু পূৰা এইফালে যিমান মানুহ আছে চব গা ধুই আছে আৰু এইফালে যিমান দূৰলৈ চাব জুম কৰি দিলে গোটেই গাড়ী চব গোটেই কেম্প ছাইট আৰু ষ্টেজটো হৈ গ'ল সেইটো তো আমি এতিয়া 4জন গৈ আছোঁ তাত গা ধুবলৈ বিকজ এই পানীটো ঠাণ্ডাটোৱে মজাটোৱে বেলেগ তো এইফালে গান লাগি আছে ধৰ্মেন্দ্ৰয়া আৰু ফাইনেলি আমি এইটো লেক যিটো আছিলে পানী অকণমান এইখিনি ক্ৰছ কৰিলোঁ এয়া গোটেই আঁঠুলৈকে পানী আৰু এটা আহি আছে আমাৰ লগৰটো এয়া আৰু আমি অৰ্ধ উলংগত এতিয়া ৰেডি হৈছোঁ গা ধুবলৈ গা ধুই পেলাই আহি গ'লোঁ ডাইৰেক্ট বজাৰ কৰিবলৈ ইয়াত আপোনালোকে কেম্পিং কৰিলে এটা বস্তু বিশেষ ভাল সেইটো হৈ গ'ল নিজেও আপোনালোকে কেম্পৰ পৰা যিটো কেম্প ছাইট থাকে তাৰ পৰা খানা ল'ব পাৰে বাট তেওঁলোকৰ টাইম টেবুল থাকে তো সেইটো বস্তু একদম ভাল নহয় তো নিজে গেছ আনি পেলাই আমি গোটেইখিনি বনাওঁ তো গোটেই এতিয়া বজাৰ হৈ গ'ল পিছফালে তো এতিয়া মাছ গোটেইখিনি লৈ লৈছোঁ একদম ৰাতিৰ কাৰণে মাংস লৈ লৈছোঁ কাৰণ ইয়াৰ পৰা এবাৰ ওলাই গ'লে আৰু অহাটো অলপ দিগদাৰ মানে কনজাষ্টেড এৰিয়া হয় আৰু বহুত ভিৰ মাৰি দিয়ে তো এতিয়া গোটেই বজাৰ হৈ গ'ল আৰু বজাৰ কৰি পেলাই এতিয়া গৈ আছোঁ আকৌ একে জেগালৈ তো ব্লগটো বিশেষ একো নাই এনেকৈ ডিটেইলছতে বনাইছোঁ ভাবিছোঁ আপোনালোকক যোৱাবাৰো বনাইছিলোঁ আগৰবাৰো বনাইছিলোঁ তো এবাৰ অলপমান বেলেগ হৈছে তো ব্লগটো তো চাই থাকিব আৰু এইফালে বনি আছে মাছ পূৰা ফ্ৰাই কৰিব লাগি আছে এইফালে চব্জি কাটি আছে আৰু এইফালে বনাই আছে ৰাবাব টেঙা ইয়াক ধুনীয়াকৈ মাছ ধুই লোৱা হ'ল নিমখ দি পেলাই আৰু এতিয়া বনিব তেল গৰম হৈ গৈছে আৰু এতিয়া মোৰ হাতত এয়া আছে চাওক উমৰাংচুৰ লোকেল কিবা এটা ফুড হয় এইটো কি হয় গম নাপাওঁ উদ্দুচ নে কুদ্দুচ বুলি কয় এবাৰ খাই চাই লওঁ কেনেকুৱা লাগে আৰু বাকলিটো গুচাই দিয়াৰ লগে লগে এনেকৈ ওলাইছে পুৰা একদম
বাদামৰ নিচিনা আৰু চাওঁ এতিয়া খাই পেলাই টেষ্টটো পুৰা কেঁচা চাউল যেনেকুৱা কেঁচা চাউলৰ নিচিনা এনে দেখাত আমাৰ মানে মোমাই তামোল যেনেকুৱা তেনেকুৱা তো এইবাৰ ফেলকনত এটা নতুন কিবা এটা কৰিব গৈ আছোঁ সেইটো হৈ গ'ল এয়াৰ বেলুন দেখিছে তো তাত পাবৰ কাৰণে যাব লাগিব গাড়ী লৈ পেলাই এতিয়া লৈ ল'লোঁ গাড়ী চলো তো এই এয়াৰ বেলুনটোৰ এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে মই আৰু এতিয়া পাৰ্থ আহিছোঁ তো চাওঁ যদি দাম মিলে চৰি এতিয়া এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আহিছোঁ দুই প্ৰাণজিত তাৰ নামো প্ৰাণজিত মোৰ নামো তো ব'লক মেইন হ'ল প্ৰাইচটো কিমান হ'লে উঠিবা চাই লওঁ ৱাও বহুত বহুত ডাঙৰ তো এইটো একদম চবতকৈ ফেমাছ হৈ গ'ল ইজিপ্তত তো তাত এইটো বস্তু বহুত পপুলাৰিটি আছে বাট ফাৰ্ষ্ট টাইম ইন ফেলকন ফেষ্টিভেল চ' এবাৰ ডিছকাছ কৰোঁ কিমান কি কয় কিমানকৈ প্ৰাইচ 1,000 চ' এয়া ফাইনেলি টিকেট আহি গ'ল 1 পাৰ্চন 1,000 তো গৈ আছোঁ এতিয়া ফাৰ্ষ্ট টাইম ইন ফেলকন ফেষ্টিভেলত অহা এয়াৰ বেলুনত আৰু মে বি অসমৰ ইউটিউবৰ ভিতৰত এইটো এটা প্ৰথম হ'ব কাৰণ অসমতে কৰা এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে চ' এয়া মই উঠি ল'লোঁ ওপৰত গেছ এৰি আছে আৰু বহুত ডাঙৰ বেলুন এডাল আৰু তলত ৰাখিছে দুডাল চিলিণ্ডাৰ বা অলপ ৰিস্কিও লাগে এইফালে লগৰজন ৰখি দিলে আৰু ফাইনেলি আহিছিলোঁ মই তাৰ পৰা গোটেইকেইজন লগৰকেইজন তাত আছে চাগে মিনালত গোটেইখিনি তাতে আছে গোটেই ফেলকনৰ একদম ওপৰৰ পৰা ভিউ এইটো তো হাইট আছে এতিয়া বহুত ওপৰৰ হাইট ৱাও বহুত ডাঙৰ হাইট এই ৰছীকেইডাল দি কণ্ট্ৰল কৰি আছে আৰু এইটো যিটো আছে গেছ এই গেছটো দেখিছে গেছটো দি কণ্ট্ৰল কৰি থাকে গেছ চিলিণ্ডাৰ বহুত হেভি হয় বহুত বেছি হেভি আৰু ৰিস্কিও হয় তো বাট এইটো হৈ গ'ল ফেলকন ফেষ্টিভেলৰ पूरा व्यू एकदम पूरा टॉप व्यू बहुत टॉप आप लोग कहाँ से लोकल तो ये लोग भी आया है मेरे साथ कैसा लग रहा है बहुत जगह কৰিছোঁ বাট এইটো হোৱা নাছিলোঁ পাই গ'লোঁ আৰু বহুত ৰিজনেবল প্ৰাইচ আছিলে সেইকাৰণে চ' কৰি দিলোঁ ৱাও হাইট বহুত বেছি আজি আমি শেষৰ দিনাখন গোটেইখিনি চালোঁ অংকিত তিৱাৰীও চালোঁ ডিজে ফেৰাৰিও চালোঁ মেৰী ফেৰাৰিও চালোঁ বাট ইয়াত এটা বস্তু ক'ব লাগিব এবাৰ 9th এডিশ্যন কিন্তু আমাৰ কাৰণে 4th এডিশ্যন বাট ইহঁতে ৱেষ্টাৰ্ণ কালচাৰ যিটো আছে বেছি সেইটো ফ'কাছ কৰে বা তেওঁলোকৰ যিমানখিনি মানুহ আছে তাতকৈ আউটৰ মানুহ বহুত আহে তো ভাল ছিংগাৰ চাব লাগে এবাৰ বহুত বেছি বেয়া ছিংগাৰ হ'ল হোপ আগৰবাৰ যাতে ভাল ছিংগাৰ আহে আৰু এটা বস্তু ইয়াত যিমানখিনি তেওঁলোকে মানে অ'পেন ড্ৰিংকছ কৰে তো সেইটো অলপমান ভিতৰত বন্ধ কৰিব লাগে কাৰণ আমাৰ যি বটলে লাগি পেলাই বটলো ভাঙি গৈছে তো সেইবিলাক বস্তু অলপ চকু দিব লাগে বাই নেক্সট ইয়াৰ লগ পাম এতিয়া যাব ওলাইছোঁ গাড়ী ডিগি খুলি লৈ পেলাই গৰম পানী কৰি লৈছোঁ কাৰণ এতিয়া বাজিছে সময় 2:30 আৰু ইফালে ষ্টেজ শ্ব' হৈ আছে তো ফেলকনত এইটোৱে ফেচিলিটি যদি নিজে বস্তু লৈ আহে আৰু একদম শেষত গোটেইকেইজন চিনাকি কৰি দিছোঁ কোন আছিলে মই ভালকৈ দেখুৱাই নাছিলোঁ আৰু এইফালে হৈ গ'ল এয়া আমাৰ কোন আছিলে নামটো মই পাহৰি গ'ল নহয় প্ৰাঞ্জু আৰু এইফালে ধৰ্মেন্দ্ৰ আৰু এইফালে হৈ গ'ল মোৰ নামেদি যে প্ৰাণজিত আৰু এইফালে হৈ গ'ল আমাৰ আহি থকা দৰা মৃণাল আৰু এইফালে হৈ গ'ল এয়া সুমন দেখিছে